নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ জ্ঞানজ্যোতি চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম 9 এপ্ৰিলত হৈ যোৱা পৰীক্ষা আসাম ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবল এক্সাইজ কনষ্টেবল আৰু জেল ৱাৰ্ডাৰৰ পৰীক্ষাটো আশা কৰিছো সকলোৰে ভাল হৈছে আৰু যিসকল আমাৰ চেনেলটোৰ প্ৰত্যেকটো জিকে পাৰ্টৰ কোৱেশ্চন ভিডিঅ'বিলাক চাইছে তাৰে পৰা পৰীক্ষাত প্ৰায়ে অহা দেখা গৈছে গতিকে জিকে পাৰ্টৰ যিমান কেইটা কোৱেশ্চন আমি কালেক্ট কৰিব পাৰিছো সেই কেইটা কোৱেশ্চন আজি আলোচনা কৰিম আৰু সব কেইটা কোৱেশ্চন মই আনিব পৰা নাই যিবিলাক এটা দুটা বা তিনিটা মান ৰৈ গৈছে আৰু যিবিলাক মই আনিব পাৰিছো আপোনালোকৰ কাৰণে লৈ আহিছো তেনেহলে কোৱেশ্চন বিলাক আপোনালোকে চাই লওক কোৱেশ্চন নম্বৰ 1 which community practice the pike custom অৰ্থাৎ পাইক প্ৰথা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে ভিডিঅ'বিলাক আগৰ ভিডিঅ'বিলাক চাব মই পথাৰ ওপৰত কিমান কেইটা কোৱেশ্চন আপোনালোকৰ কাৰণে বনাইছিলো তেনেহলে এইটোৰ ভিতৰত সাক এটা কোৱেশ্চন আহিছে পাইক প্ৰথা আহোম সকলে পালন কৰে নেক্সট কোৱেশ্চন নম্বৰ 2 which of the following deserts it is in India অৰ্থাৎ তলৰ কোনটো মৰুভূমি ভাৰতত আছে উত্তৰটো হ'ব থৰ মৰুভূমি Next question number 3 which state is called the Fells of the Seven Sisters অর্থাৎ কোন ৰাজ্যক সাতভনীৰ জল প্ৰপাত বুলি কোৱা হয় উত্তৰটো হ'ব মেঘালয় এইটো কোৱেশ্চন মই আলোচনা কৰা নাই আশা কৰিছো এইটো পাৰিছে সবে কাৰণ কোৱেশ্চনটো বহুত ইজি আছে নেক্সট কোৱেশ্চন নম্বৰ 4 where is the place called Mesaka located অৰ্থাৎ মেছকা নামৰ ঠাইখন ক'ত অৱস্থিত উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ আৰু এইটো কোৱেশ্চন আলোচনা কৰা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 5 on which continent is Switzerland located অৰ্থাৎ সুইজাৰলেণ্ড কোন মহাদেশত অৱস্থিত উত্তৰটো হ'ব ইউৰোপ এইটো কোৱেশ্চনো মই আলোচনা কৰিছো Next question number 6 which of the following places has a coal mine অৰ্থাৎ তলৰ কোনটো ঠাইত কয়লা খনি আছে উত্তৰটো হ'ব মাকুম এইটো কোৱেশ্চনো মই দিছো Next question number 7 who won the gold medal in the javelin throw at the Tokyo Olympics অৰ্থাৎ টোকিও অলিম্পিকত জেভলিন থ্ৰোত সোণৰ পদক কোনে পাইছিল উত্তৰটো হ'ব নীৰাজ চোপ্ৰা Next question number 8 which of the following districts is not in the Barak Valley অৰ্থাৎ নিম্নলিখিত কোনটো জিলা বৰাক উপত্যকাৰ নহয় এইটোৰ ওপৰতো মই কোৱেশ্চন বনাই অপচনত দিছিলো আপোনালোকে এবাৰ চাই লব উত্তৰটো হ'ব মৰিগাঁও আৰু আপোনালোকে জিকে পাৰ্টৰ কোৱেশ্চন বিলাক মিলাই লব কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে আশা কৰিছো সবে কোৱেশ্চন বিলাক কমপ্লিট কৰি আহিছে কোৱেশ্চন নম্বৰ 9 ওয়ার্ল্ড কাপ ফুটবল what time is half time অৰ্থাৎ বিশ্বকাপ ফুটবল কিমান সময়ত হাফ টাইম দিয়া হয় উত্তৰটো হ'ব 45 মিনিট 45 মিনিট হোৱাৰ কাৰণটো মই বুজাই দিছো 90 মিনিটছৰ এটা ইনিংস হয় আধা ইনিংস খেল হোৱাৰ লগে লগে হাফ টাইম দিয়া হয় তাৰ মানে 45 মিনিটস নেক্সট কোৱেশ্চন নম্বৰ 10 what is the state flower of Assam অৰ্থাৎ অসমৰ ৰাজ্যিক ফুল কি আপোনালোকে বহুতে আগতে কমেন্ট কৰিছিলে যে ইমান ইজি কোৱেশ্চন আহিব নেকি কিন্তু এতিয়া চাই লওক কোৱেশ্চন বিলাক কিমান ইজি আহিছে আশা কৰিছে এইটো উত্তৰ কৰি আহিছে আপোনালোকে আৰু মই এইটো কোৱেশ্চন অলৰেডি দিছো অসমৰ ৰাজ্যিক ফুল কি অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল Next question number 11 who was the first president of India অৰ্থাৎ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল উত্তৰটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ এইটো আশা কৰিছো সকলোৱে কৰি আহিছে আৰু ময়ো এইটো কোৱেশ্চন দিছো Next question number 12 who was the first woman chief minister of Assam অৰ্থাৎ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল উত্তৰটো হ'ব সৈয়দ আনোৱাৰা টাইমুৰ এইটো কোৱেশ্চনো মই দিছো Next question number 13 which city is situated on the banks of the Barak river অৰ্থাৎ বৰাক নদীৰ পাৰত কোনখন চহৰ অৱস্থিত
উত্তৰটো হ'ব শিলচৰ। এইটো কুৱেশ্যনো মই দিছোঁ। Next question, question number 14. Where is the capital of Saudi Arab? অর্থাৎ সৌদি আরবৰ ৰাজধানী ক'ত? উত্তৰটো হ'ব ৰিয়াদ। এইটো কুৱেশ্যন মই দিয়া নাই। মই যিবিলাক দিছোঁ মই কৈ দিছোঁ, আৰু যিবিলাক মই কুৱেশ্যন বনোৱা নাই মই এইটো দিয়া নাই বুলি কৈছোঁ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15. What sports is লাভলীনা বৰগোহাঁই ইনভলভ ইন? অৰ্থাৎ লাভলীনা বৰগোহাঁই কি খেলৰ লগত জড়িত? উত্তৰটো হ'ব বক্সিং। এইটো কুৱেশ্যন মই দিছোঁ। খেলৰ ওপৰত যিবিলাক কুৱেশ্যন আছে মই বহুতকেইটা কুৱেশ্যন দিছিলোঁ, আৰু এইটো কুৱেশ্যনো তাৰ ভিতৰত আছিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16. Where is the capital of মিজোৰাম? অৰ্থাৎ মিজোৰামৰ ৰাজধানী ক'ত? উত্তৰটো হ'ব আইজল। এইটো কুৱেশ্যনো মই দিছোঁ। 17. Where is লোকটক লেক লোকেটেড? অৰ্থাৎ লোকটক হ্ৰদ ক'ত অৱস্থিত? উত্তৰটো হ'ব মণিপুৰ, আৰু মণিপুৰৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়েও মই কুৱেশ্যন দিছিলোঁ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18. Who is the current president of the United States? অৰ্থাৎ আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? উত্তৰটো হ'ব জো বাইডেন। এইটো কুৱেশ্যনো মই আলোচনা কৰিছিলোঁ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 19. Where was শংকৰদেৱা born? অৰ্থাৎ শংকৰদেৱৰ জন্ম ক'ত হৈছিল? এইটোতো সকলো মানুহেই জানিব। এইটো কুৱেশ্যন সকলোৱে কৰি আহিব, আৰু এইটো উত্তৰটো কি? বৰদোৱাত। আজি ভিডিঅ'টোৰ শেষৰটি প্ৰশ্ন। কুৱেশ্যন নম্বৰ 20. Where is the কামাখ্যা টেম্পল লোকেটেড? অৰ্থাৎ কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো হ'ব নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। তাৰ ভিতৰত আৰু এটা কুৱেশ্যন আহিছিলে, মই কৈ দি আছোঁ। সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰটো হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। আৰু কেইটামান কুৱেশ্যন আছিলে, মই চিয়'ৰ নাই কাৰণে কুৱেশ্যনবিলাক বনোৱা নাই। আশা কৰিছোঁ আপোনালোকক অলপ সহায় কৰিব পাৰিছোঁ। আৰু পাৰ্টৰ যিকেইটা কুৱেশ্যন এতিয়া আমি আলোচনা কৰিছোঁ, প্ৰায় কুৱেশ্যন অলৰেডি আগত ডিছকাছ কৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত ৰিজনিং, মেথছ আৰু ইংলিছ কুৱেশ্যন আলোচনা কৰিম। ধন্যবাদ।